মৰমৰ দৰ্শকসকল, মই তৃষ্ণাই পুনৰবাৰ আপোনালোকক অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি পথাৰত ঘূৰিবলৈ আহিছোঁ। সেয়ে ভাবিছোঁ আপোনালোককো অলপমান ভিউটো দেখুৱাই দিওঁ। এইখিনি পুৰা পানী পাই থাকিলে কিমান ভাল হ'বি। পানী নাযায়, পানী যো পানী নাযায়, পানী নাযায়, লেতেৰা চিধা যাও। পুৰা কাম হৈছে, পানী নচকিয়া দে, চাপ মাৰ। এইটো গছৰ ওপৰত টং বান্ধি থৈছে, আৰু ইয়াতে হাতী আহিলে মানুহ হাতী ৰখি থাকে, এইটো টঙৰ ওপৰত থাকে, আৰু সদায় হাতী আহে ইয়াতে, সেইকাৰণে এই টংটো বান্ধি থৈ দিছে। দেচোন উঠাইচোন, পাৰি নাযাবি। আমাৰ হাঁহিমৰ পথাৰখন দেখুৱাই দিছোঁ, চাওকচোন কেনেকুৱা লাগিছে। আৰু পথাৰৰ চাৰিওফালে পাহাৰ আছে, পাহাৰখন দেখুৱাই দিছোঁ আপোনালোকক। প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে বাৰু জনাবচোন কমেণ্ট কৰি। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকক দেখুৱাই দিছোঁ সম্পূৰ্ণ ঘূৰাই পকাই। আৰু এইখন হ'ল বজাৰ, বজাৰৰ লগতে এই পথাৰখন আছে আমাৰ হাঁহিমত। এখনেই পথাৰ, এনেকুৱা খেতি পথাৰ। আৰু সেই ঘৰবিলাক যে দেখিছে, এইবিলাক হ'ল হাঁহিম বজাৰখন। আৰু এইটো গছৰ ওপৰত এটা ঘৰ বান্ধি থোৱা আছে। এই ঘৰটোত ৰাতি হ'লে মানুহ থাকে, কাৰণ এই পথাৰত হাতী আহে ধান খাবলৈ। সেইকাৰণে যাৰ ধান খেতি হয় সিহঁতে মানে ইয়াতে থাকে ধান ৰখাৰ কাৰণে। হাতী আহিলে খেলিবৰ সুবিধা হয় ইয়াত থাকি কেনে। লেতেৰা পেলাই দি দিওঁ। আমি আজি পথাৰ ফালে ঘূৰিব আহি ক'ত ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই যাই আছোঁ, গতিকে চাই থাকিব ভিডিঅ'টো। আমি কি কৰি আছোঁ আপোনালোকক দেখুৱাই দিম। এইফালে ফুৰিব আহিলে বাবুৰ যে কিমান ফূৰ্তি হয় কোৱা নাযায়। আমাৰো ভাল লাগে অৱশ্যে এইফালে আহি কেনে, মনটো শান্তি লাগে।
চাক পাহাৰখন দেখুৱাই দিছোঁ। এই পাহাৰতে হাতী আছে বৰ্তমানলৈকে, কোনফালে আছে নাজানো। মুঠতে সন্ধিয়া হ'লে আৰু হাতী নামি আহিব। আৰু এইখন হ'ল বল ফিল্ড। আমি এতিয়া বল ফিল্ডত আছোঁ আৰু আমি ফিল্ডৰ মাজত এনেকৈ বহি আছোঁ। আপোনালোকক ঘূৰাই পকাই একবাৰ দেখুৱাই আছোঁ, চাওকচোন ইমান ধুনীয়া চাৰিওফালে গছ গছনি পাহাৰ। হাঁহিমৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। গৈ আছোঁ বজাৰৰ মাজেদি। ইয়াতে মঙলবাৰ হ'লে ছেকেণ্ড হেণ্ড কাপোৰ পোৱা যায় আৰু শুকান মাছ পোৱা যায়। আপোনালোকক দেখুৱাই দিছোঁ অলপমান। আৰু এইবিলাক হাতী আহি কিনে এনেকৈ ভাঙি থৈ গৈছে। আমি ইয়াতে বহি আছিলোঁ ফিল্ডখনত, তাতে হাতী আহিছে চাগে, শব্দ কৰিছে সেইকাৰণে এতিয়া সোনকালে যাওঁ আৰু।